বিদ্যুতৰ মাচুল হ্ৰাস কৰা আৰু লোডশ্বেডিঙৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ। বিদ্যুতৰ মাচুল ৰোধ কৰক। ৰাজ্যজুৰি শক্তিমন্ত্ৰী আৰু শক্তি বিভাগৰ পুত্তলিকা দাহ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। বিদ্যুৎ বিভাগৰ বিষয়াক আছুৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ সময়ত সঘন বিদ্যুৎ কৰ্তন কিয়? বিল পৰিশোধ নকৰিলে জাননী অবিহনে বিদ্যুৎ কৰ্তন কিয় কৰা হয় বুলিও APDCLৰ বিষয়াক জবাবদিহি কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। কোনোবাই কি কামত ব্যস্ত নাচায়, বিদ্যুৎ কৰ্তন কৰি দিয়ে। এতিয়া পৰীক্ষা চলি আছে, 6th ছেমিষ্টাৰৰ পৰীক্ষা চলি আছে। পৰীক্ষা চলি থকাৰ ভৱিষ্যতো ইমান বিদ্যুৎ কিয় কাৰণে লুকা ভাকু বিদ্যুতৰ নিয়মীয়াকৰণ কিয় হোৱা নাই? বিদ্যুতৰ মাচুল হ্ৰাস হ'ব লাগিব। 2 নম্বৰ বিদ্যুতৰ নিয়মীয়াকৰণ হ'ব লাগিব। যদি নহয় ইয়াতকৈ কিন্তু আৰু ভয়াৱহ কিন্তু গণতান্ত্ৰিক অহিংসা আন্দোলন কিন্তু আমি কৰিম। এনেদৰেই গুৱাহাটীৰ বিজুলী ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উজনিৰ পৰা নামনিলৈকে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। শক্তি বিভাগ হাই হাই, APDCL মুৰ্দাবাদ, শক্তিমন্ত্ৰী নন্দিতা গাৰুচা হাই হাই ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে এইসকল আছু কৰ্মীয়ে। বৃহস্পতিবাৰৰ বিজনীৰ দৃশ্য এয়া। শক্তি বিভাগৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি পৰিৱেশ উত্তাল কৰি তুলিলে এইসকল প্ৰতিবাদকাৰীয়ে। অনতি পলমে যদি এই বিদ্যুতৰ মাচুল তেওঁলোকে বৃদ্ধি কৰা যদি তেওঁলোকে বন্ধ নকৰে আৰু বিদ্যুতৰ যি যোগান সেই যোগান যদি তেওঁলোকে নিয়মীয়া নকৰে, আমি কোনো বিজনী আঞ্চলিক ছাত্ৰ সন্থা সদৌখন ছাত্ৰ সন্থাৰ লগত একেলগে লগ আমি অনাগত দিনত কিন্তু ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰিবলৈ আমি কোনো বাধ্য হ'ম। দুলীয়াজানতো দেখা গ'ল একেই পৰিৱেশ। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি পৰিৱেশ উত্তাল কৰি তুলিলে দুলীয়াজান ছাত্ৰ সন্থায়ো। স্মাৰ্ট মিটাৰ বহাইছে, ৰাজ্যক কৰ সংগ্ৰহ কৰিছে, সেইমতে কিন্তু কাৰেণ্ট দিব পৰা নাই। আৰু অসমৰ নিৰয় ঠাইত যদি কেনেবাকৈ গছৰ পাত এখিলা লৰে, কেনেবাকৈ যদি কিনকিনীয়া বৰষুণ এজাক দিয়ে, এসপ্তাহ 10 দিন ধৰি কিন্তু অসমত কাৰেণ্ট নাথাকে। অতিকৈ দুৰ্ভাগ্যজনক এটা বিষয়। অসম নিচিনা ঠাই অতিকৈ দুৰ্ভাগ্যজনক কথা। একেদৰেই বিশ্বনাথ চাৰিআলি, কলিয়াবৰ, মাজুলী, মৰাণ, মৰিগাঁও, চিলাপথাৰ, কলাইগাঁও, মুছলপুৰ, শালবাৰী, তিতাবৰ, বৰপেটা, ঢেকীয়াজুলি, সোণাৰী, মঙলদৈতো শক্তি বিভাগৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। যদিহে অতি শীঘ্ৰে বিদ্যুতৰ মাচুল হ্ৰাস কৰা নহয় আৰু লোডশ্বেডিঙৰ পৰিমাণ কমোৱা নহয়, তেন্তে হ'লে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলি হুংকাৰ দিলে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।